ঐ ল'ৰাকেইটা গৰু গা নোধোৱাগে নি? কিয় নোধোৱাম আকৌ? গৰু গা ক'ত ধোৱাবি? নদী পাৰত ধোৱাম আকৌ। ঐ মাহ হালধি লৈ ল'বি আকৌ, আৰু মাখিলতি দীঘলতি এইবোৰ লৈ ল'বি। হ'ব লৈ ল'ম। এতিয়া সোনকালে ধোৱামগে বৈ। বৈ। জিংকু অথনিতে গ'ল, সি এতিয়ালৈকে অহা নাই যে। মই তাক বিচাৰি যাব লাগিব। আৰু পোৱালি তই এইবাৰ বাচি গলি। তোক মই নামাৰো, কাৰণ তোক মাৰিলে মোৰ গোলাম কমি যাব। কাৰণ আগলৈ গৈ তহঁতিয়েতো মোৰ গোলাম হবি। এতিয়া মই জিংকুক বিচাৰি যাওঁ, সি বা কি কৰি আছে। য'তেই আছ তাতে ৰৈ থাক। তই কোন হয় মোৰ ৰাস্তা ৰখিবলে? মোৰ সন্মুখৰ পৰা আঁতৰি যা। তই হয়তো চিনি নাপাও মই কোন হয়। তই কোন হয় মোৰ জনাৰ কোনো দৰকাৰ নাই। তোক মই এতিয়াও কৈ আছো, তই মোৰ সন্মুখৰ পৰা আঁতৰি দে। তোকো মই ভালে ভালে কৈছো, এইবোৰ বেয়া কাম কৰিবলৈ এতিয়াই এৰি দে, নহ'লে ইয়াৰ পৰিণাম বহুত বেয়া হ'ব। তই আৰু মোক মাৰিবি? তেন্তে কেনেকে মাৰ? মাৰচোন বাৰু ময়ো চাওঁ। তোক মই ইয়াত নামাৰো। এইবোৰ কি কৰিছ তই? কি কৰিছ এইবোৰ? এইবোৰ কি হৈ গ'ল? আৰু সেইজন যে আহিছিল, সেইজন কোন আছিল? তেখেতেই আমাক বচাব আহিছে ইয়াৰ পৰা। কি তই সঁচাই কৈছ নে? দেখা নাই জানো তেখেতে কি কথা কৈ আছিলে? মাতালক মাৰিম, মাতালক ধ্বংস কৰিম। নিশ্চয় তেওঁ আমাক বচাবলৈ আহিব। তই মোক কলৈ লৈ আনিলি? মাতাল, ইয়াতেই তোৰ হ'ব বিনাশ। নহয়, ইয়াত কেৱল তোৰহে বিনাশ হ'ব। তেন্তে দেখা যাব ইয়াত কাৰ বিনাশ হয়। মাতাল, তোক মই এতিয়াও কৈ আছো, তই তোৰ নিজৰ শক্তি ব্যৱহাৰ কৰি এই বেয়া কামবিলাক কৰিবলৈ এৰি দে। তাৰোপৰি তই এই তোৰ শক্তিবিলাক কিছুমান ভাল কামত ব্যৱহাৰ কৰ। এয়া কেতিয়াও হ'ব নোৱাৰে। মই এই পৃথিৱীত ৰাজত্ব কৰিব আহিছো আৰু ৰাজত্ব কৰিমেই। তেন্তে তই কথা নামান, তই ইয়াৰ পৰিণাম ভুগিব লাগিব। ইয়াক ইমান সহজে হৰুৱাব নোৱাৰো মই। ইয়াৰ বাবে কিবা এটা নহয় কিবা এটা বুদ্ধি উলিয়াবই লাগিব মই। এতিয়া মাত্ৰ মোৰ ওচৰত কেৱল এটা শক্তি আছে, যিটো শক্তি মই লাষ্টৰ কাৰণে বচাই ৰাখিছিলোঁ। কিন্তু এতিয়া সেই শক্তিটো মই ব্যৱহাৰ কৰিম। মাতাল, তই আৰু বেছি সময় টিকি থাকিব নোৱাৰ। ইয়াক মৰাৰ লগে লগে ই তৎক্ষণাত নাইকিয়া হৈ থাকিলে যে। মোৰ বোধে ই মৰা নাই, ই আকৌ আহিব। সি আজি নাহিলেও এদিন নহয় এদিন আকৌ আহিব সি। আজিতো গৰু বিহু, মই পাহৰিছিলোৱে নহয়। মোৰ সূৰ্যও গায়ব হৈ থাকিলে যে। সূৰ্যও গায়ব হৈ থাকিলে আৰু ময়ো হৈ পৰিলোঁ। এতিয়া গম পালোঁ মই, মাতালক মৰাৰ কাৰণে চাগে সেই সূৰ্যৰ গায়ব হৈ থাকিলে। যি হয় হওক, আজিতো গৰু বিহু, এতিয়া ঘৰলৈ গৈ মই গৰুক গা ধুৱাবগৈ লাগিব। সিহঁতকেইটাই চাগে মোলৈকে গৰু গা ধুৱাবলৈ ৰৈ আছে। যাওঁ মই। ঐ টিংকু, আমি মুক্ত হৈ গলো। আমাৰ গাত থকা সেইটো গায়ব হৈ গ'ল, আমাক যে বন্দী কৰি থৈছিলে। মই তোক কৈছিলো নহয়, সেই ছুপাৰ হিৰোজনে আমাক বচাবলৈ আহিছিল। যি হলো দিয়া, আমি যে বাচিলো। আজি গৰু বিহু নহয়, জানো নাই? জানো। ব'লা তেন্তে ঘৰলৈ যাওঁ। ব'লা। মুলেশ্বৰ দা ক'ত গ'ল বে? মানুহটো যে দেখা দেখিয়ে নাইকিয়া হ'ল। নাজানো দেই, মুলেশ্বৰ দালৈকে ৰখি আছো, ইমান দেৰিলৈকে অহা নাই। বোলো গৰু গা একেলগতে ধুৱাম, ফোনটো মাৰিছো, ৰিচিভ কৰা নাই। আমি মুলেশ্বৰ দাহঁতৰ ঘৰলৈকে যাওঁ বৈ নহ'লে। বৈ সেইটোৱে ভাল হ'ব। নালাগে ল'ৰাকেইটা, ক'তো যাব দৰকাৰ নাই, মই আহি গ'লো। মুলেশ্বৰ দা, আপুনি ইমান কেইদিন ক'ত আছিলে? মই এফালে ফুৰিবলৈ গৈছিলো আকৌ। ভাই চাওক, আপোনাৰ লগত এইটো কি গৰু বে? এইটোৰ নাম গাবৰু। ভাই, এইটো ইমান বডি আছে। ইয়াক মই ঘৰতে ট্ৰেইনিং দিওঁ যে, সেইকাৰণে ইয়াৰ ইমান বডি। গাবৰু, গা ধুবলৈ যাবিনে? ল'ৰাকেইটা দেখিলা, ই গা ধুবলৈ যাম বুলি কৈছে। ব'লা এতিয়া সোনকালে যাওঁ। ব'লক। মুলেশ্বৰ দা, গৰু কেইজনী নদীৰ কাষৰ এইকণতে মাহ হালধি চাহ হালধি লগাই দিওঁ। এইকণতে লগাই দিয়া। ল'ৰাকেইটা তেন্তে লগাই যা। গাবৰু, অকণমান পেটটো দাঙি দে। মুলেশ্বৰ দা, ব'লক এতিয়া গৰু কেইজনী নদীত গা ধুৱাই দিওঁগে। ব'লা। ইহঁতকেইটা দেখোন ক'তো দেখা দেখিয়ে নাই। সিহঁতৰ ঘৰলৈকে যাওঁ সিনো আছেনে নাই, চাহ একাপ খাই আহোঁগে। বৈ চালা গাহৰি। বৌটি, তই গাহৰিটো হালধি চালধি লগাই ক'লৈ নিয়? দাইটি, মোৰ যে গৰু চৰু নাই, সেইকাৰণে এই গাহৰিটোকে গা ধুৱামগে। সেইকাৰণে এইটো হালধি চালধি লগাই লৈ আনিছোঁ, পুৰা নদীত গা ধুৱাবলৈ নিম এতিয়া ইয়াক। গৰু বিহুৰ দিনাখনিনো বা গাহৰিক গা ধোৱা নে? এইটোও ভাল জধা মূৰ্খ দেই। দাইটি, আপুনিও যায় নি গাহৰিটোক মোৰ লগত গা ধুৱাবলৈ? নাই মই নাযাওঁ দেই, তই যা। দাইটি, তেন্তে মই গৈ থাকোঁ। যা। হে হৰি, এই ধনিয়াটো বৰ পাগল মানুহ দেই। মুলেশ্বৰ দা, গৰু ধুনীয়াকৈ গা চা ধুৱাই হৈ গ'ল, এতিয়া গৰু মেলি দিওঁ ন? মেলি দিব লাগে আৰু এতিয়া। তহঁতৰ গৰু গা ধুৱাই হ'লেই নেকি? মই আনিছিলোহে মোৰ গাহৰিজনী ধুৱাবলৈ। আমাৰ গৰু গা ধুৱাই হৈ গ'ল। মই গৈছোঁ ধেৎ তেৰি, মই ইমান ধুনীয়াকৈ মাহ হালধি সানি চানি আনিছোঁ, তহঁতৰ আকৌ গায়ে ধুৱাই হৈ গ'ল। একেলগতে ধুৱাম বুলি ভাবিছিলোঁ। কৃষ্ণ। তহঁতৰ গা ধুৱাই হ'লেই, মই আকৌ আনিছোঁহে। মই এতিয়া কি ধুনীয়াকৈ ধুৱাম চাবি। গেন্ধেলা। দাইটি কওক। তহঁতৰ গৰু গা ধুৱালি নাই? আমাৰ ল'ৰাটো গৈছে নদীত গা ধুৱাবলৈ গৰুজনীক। তেহেঁতৰ লগত মুলেশ্বৰো গৈছে নেকি? নাজানো নহয়, সি গৈছে নাই। তেহেঁতৰ লগত আৰু সি নাযাবনে? গৈছে চাগে। বিহু বুলি আহিছোঁ, চাহ একাপ নোখোৱা নেকি?
এইকণতে যে ৰখাই থৈছ এই দাইটি কি যে কথা কয় আহক আহক কিয় নোখোৱাম বাৰু অঁ ব'ল তেন্তে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৌ গাহৰি বাপেৰে সৌ গাহৰি তই হলি মস্ত এজনী খকুৰি গাহৰি বঢ়িয়া লাও খা বেঙেনা খা চব হৈ গ'ল এতিয়া এহেঁতক মস্তিকে মেলি দিওঁ তো হাই ফ্ৰেণ্ডছ কি খবৰ আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ফ্ৰেণ্ডছ আজিকালি আপোনালোকে মোৰ ভিডিঅ'বিলাক কম চোৱা হৈছে আগতে যিমান চাইছিলে আজিকালি নোচোৱা হৈছে চাব তেন্তে আজিলৈ বাই